ডিগবৈত এগৰাকী মহিলাসহ ৮ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেললৈ প্ৰেৰণ সম্প্ৰতি আৰক্ষীয়ে তিনিচুকীয়া জিলাত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে 2023 চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে 129 জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি মুঠ 80টা গোচৰ পঞ্জীয়ন কৰিছে সোমবাৰে ডিগবৈ থানাৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ মুঠ 8 জনক আটক কৰি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীসকল হ'ল ক্ৰমে ৰূপজিৎ বৰুৱা বিনয় বৰুৱা প্ৰাণজিৎ বৰুৱা প্ৰাৰ্থপ্ৰতিম গগৈ দীপেন মৰাণ বিমুত মুৰা সলমান আনসাৰী আৰু সংগীতা কৃষ্ণ গোৱালা বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 21B29 ধাৰাত 70/2023 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত 8 জনকে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লাহৰ